এগলাখান মোৰ কামে গেম খেলি নেকি লগৰ ছোৱালীগিলা ডাঙৰ ডাঙৰ মোবাইল কিনিব খুজিছে আমাৰ এই পেটলা বাবাই মোক এটা মোবাইল কিনি নেদেই থেই ইটো মই কিমান দিন চলিম থেই বাদ দি গাৰ্লফ্ৰেণ্ডক এটা ফোনে কৰোঁ হাই জানেমান কি কৰি আছ হাগবা গৈছ তাই হাগবা গৈছি হেল্ল' মই হাঁহা নাই মোৰ কা উঠছি শুন ক তুমি ৰাতিপুৱাৰ পৰা কেইবাৰ হাগবা গেলা কি ইতালৈকে 15 বাৰ তোমাৰ আগা কেইনাৰ পাই হৈছি কি কালিৰ পাই ইতালৈকে কিমান বাৰ গেলা কি ইতালৈকে কালিৰ পাই 50 বাৰ তুমি কালিৰ পাই ইমান আগলা তুমি মানুহ হৈ আছ না শুন তোমাৰ গুটো কি তোমার হু পাইনি পিছে তোমার গুড় কালার টুকে নাই কি রঙা হই নাকি হাল্লা হলে এটা কাম করবা আল্লাহ হই দালি করে খাবা আল্লাহ হই তুমি কালির পা 50 বার মান গেলাই তুমি বিজলিবার আঘান হয়ে গেলা তগলি খাবা দা হাগা কমলি দে ইটা রাখা কি আরো আগা লাগছি দে ভালকে একবা দে হ'ব দে কি হ'ব পিতুৰ লগত বছৰত 12টা মাহ থাকে 11 মাহ হাগায়ে হৈ কি হাপি ভাল পালো সেই বাদ দি ঘুময় অলপ সেই কিবা ইমান কষ্ট কৰিলো খেতিখনৰ নামত পাতগীটাৰ বাহিৰে বেলেগ একো লাগবা জানা নাই দেখো সেই মাত্ৰ এটা লাৱে লাগছি এণ্ডাল লাৱে দি কাণ নাকত দিমে না মৰে নাকত দিম না চলটোৰে নাকত দিমে এইটো লাৱে দি মোকে নাতে এই বন্ধৰ একেদিন বেয়া কৰি কিনে গেছো এই বকা সৰকটো নাতে একো খাবা সেই কিবা এটা কৰবাকে লাগব Hey, মোৰ কতি গান কেনেকে খুজি আছে মোৰ কতি বিচাৰিছে মাই কি খুজিছি এতিয়া দেখো দবৰা দবৰি আহি গেল কি খুজিছি মোক চব খুজিছি কথা কি কৰো কি খুজিছি কি কৰো কি খুজিছি সগ্নে কম আন্নে মাৰাৰ কি হলে হাতছিবা দেখছি দেখোনে বিছনাখনত ঘুমে থাকোঁতে বেটাই কি মজা চুইমিং পুল আমাৰ ঘৰত থাকলা গৈ যদি ই বেটা মৰণ নহয় চুইমিং পুল বেছি বিছনাখনক চাচোন বেটাৰ তেল ৰখ এক মই আজি দি আছো ৰখ ঐ উঠ কোনিয়ে হাও পেটলা বাবা দেখোন ঐ মৰণ নহয় তোক মই কি শিক্ষা দিছো তই দেউতাৰে এটা পেটলা বাবা বুলি ক'বা আহিছা তই এই চিয়াৰিখন কৈ গেল যা চিয়াল লৈ ঘৰৰ পৰাই এতে থ চিয়াল ল এই মৰণ নহয় চিয়াল কোনি উলাই দিব চিয়াল পেটলা বাবা চিয়াল দিও নলব নৰে বহ এখানত তই তো যাবা কত খুঁজছিলি মই মুখ যাব খুঁজছিলো তই 1 ঘণ্টা মানে তো বন্ধ কৰি ৰাখ তোৰ লগত মোৰ কিবা কথা আছে নাই যে তো আমাৰ মুখেও না কিছু বিন্দা নাই কত মুখ পাজা ৰখ অলপ মাই পেটলা মুখ পাজাবা নে দে তই যে পঢ়ছিলি নে তা তামান পঢ়ছো দেচোন ক কি পঢ়লি তই আজি তা মই যে পঢ়ি থাকাতে এটা ডাঙৰ কথা গম পাইছো
কি কথা গম পালি এ দেউতা তই কৈছোন মানুহ হাৰাকা কেইদিন হয় হাগা কমচে কম খুব বেছি 5 দিন মান নেকি অ নহয় দেউতা কি নহয় এ দেউতা মই যে পৰীক্ষাতে এটা কথা গম পাইছিলো কথাটো হ'ল মানুহৰ হাগা কি মানুহৰ হাগায়ে মানুহৰ হাগা 11 মাহ লগি নহয় কি মানুহৰ হাগা 11 মাহ লগি হয় অ দেউতা সঁচা কথা এ দেউতা হাগা মানুহবিলাক দুজন কিমানবাৰ হাগা কৈছোন 2 দিনত মিলি হ'ব পাৰে 8-9 মান কি কয় দেউতা আজি মই পৰীক্ষাতে গম পালো মানুহৰ হাগা হলি দুদিনত 50 বাৰ আগবা যায় কি হেতু মানুহ হৈ থাকব না 50 বাৰ আগবা গেলি কি কবি দেউতা বেছি বাৰ আগা নব তই যদি ভৱিষ্যতত কোনবা আপিক যদি ভাল পা দিনটোত 50 বাৰ আগবা যোৱা আপি ভাল নাপি দে কিন্তু এ দেউতা মই এনেকুৱা আপিক চকুৰ কোনা দিও নাচাও অ বেটা সাব্বাস দেউতা তো জানে না গু কেই প্ৰকাৰৰ অ গু এক প্ৰকাৰৰে হালধীয়া নহয় দেউতা গু তো এক প্ৰকাৰ বুলি কোনি কৈছে দেচোন তই আকৌ কেই প্ৰকাৰৰ আৰু কেনেকুৱা হান গু 4 প্ৰকাৰৰ কি পাইনা বেছি পাইনা গটা আৰু খৰখৰীয়া বাপ্পা ঐ তই বয়া বস্তুৱে তই গুৰ নামো জানা হৈছে এ দেউতা মই গুৰ কালাৰ গিলা জানো দেচোন ক কি এ দেউতা হালধীয়া ৰঙা আৰু যেন সৰু চলি গিলা যেন হাগে সেউজীয়ান হয় নেকি মই আজি গম পালো দে তোৰ পৰা শুনি কিনে পিছে তই ইমান কথা ক'ত গম পায় এ দেউতা কওঁ না নকওঁহে দেচোন ক কি কথা এ দেউতা মই অলৰেডি ফোন মাৰি চব গম পাওঁ এ দেউতা তই যদি মোক ডাঙৰ মল কিনি দিলে হয় মই আৰু গম পালো হয় বেটা ঘৰত একো খাবাৰ নাই আৰু তাক ডাঙৰ মোবাইল লাগে লেবেল নাচাকে খাবা নাপায় একেদিন এনে কিনে গেছো আৰু তাক ডাঙৰ মোবাইল লাগে পেটলা দিনক দিনে পেটটো লাগিছে আৰু ক্ষীণাও বুলি কয় খেতি কান কৰলো পাত হপাহে লাগছি ৰঙালাও মাত্ৰ এটাহে লাগছি এইটো কাণ নাকত দিম দেউতা এইটো মোকে দিলে হ'ব দে কৰাৰ টাইমত তই কৰছিলি নহয় খেতি খান বেটা 2 দিন পিছত তই বিয়া পাতবা লাগব ঘনীয়েৰে কি খোৱাবি বিয়াৰ নাম লতে মই তাৰ কথাটো কোৱাই ভাল হ'ব এ দেউতা তোৰ লগত এটা কথা আছিলে কি কথাই এ দেউতা মই মানে এটা আপিক ভাল পাওঁ কি ঘৰত খাবাৰ একো নাই আৰু তাপি ভাল পাবা আহিছা এ দেউতা কি কবি উপায় নাই দে লগৰ গিলা ভাল পায় মই ভাল পালো দে দেচোন ক আপিটো কৰ শুনি কি কৰো বুজিটো আগৰ কথা কওঁ না নকওঁ ঐ কি ভাবি আছা নাই দেউতা মই মুতি আহো ৰখ তোৰ 1 ঘণ্টা হোৱাই নাই তই ক'ত মুতবা যা এ দেউতা তোক মই কৈছো হাগিছ পিন্ধা নাই বুলি যদি পেনতে ওলাই যা কথাটো দেখোন বেয়া হ'ব যা মুতি গে তোৰ 1 ঘণ্টাই হোৱা নাই এক বেটাক বিয়াখান পাতি ৰ মৰক যেনকে মৰে দেউতা কথাটো কোৱাই ভাল হ'ব কি মৰণ নহয় তোৰ মুতনতে 1 ঘণ্টা লাগে নেকি এ দেউতা মই ভাল পাওঁ আপিটো কোনি জানা বাপ্পা ঐ মহৰ উৎপাত দে কোনি ক এ দেউতা মই যেন সেই তিতাৰ পৰা কৈ আছিলো 11 মাহ ইয়াতে হাগা হোৱা 2 দিনত 50 বাৰকে যোৱা সিটোৱে আপি কি তই সেইটো আপিক ভাল পা কি তাই যদি 2 দিনত 50 বাৰকে হাগবা যায় তেতিয়াহ'লে তাইটো বতাহ দিলে উৰি যাব নহয় দে দেউতা মই তাইকে বিয়া পাতিম কি তই সেইটো আপিক বিয়া পাতিবি হা